নমস্কাৰ, আশা কৰিছোঁ সকলো কুশলে আছে। বন্ধুবোৰ, মই জীৱনত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ উপহাৰ পাইছোঁ। উপহাৰ বুলি ক'লে আমাৰ সকলোৰে এটা সম্যক ধাৰণা আছে। উপহাৰ বুলি ক'লে কেতিয়াবা আমি প্ৰয়োজনীয় কিবা এটা বস্তু বা আমি ব্যৱহাৰ কৰা বা আমি সজাই ৰাখিব পৰা এটা বস্তু আমি সুন্দৰকৈ তাক পেকেট কৰি পেলাই আমি ইজনে সিজনক আদান প্ৰদান কৰোঁ। কেতিয়াবা আপোনালোকেও মোৰ নিচিনা উপহাৰ পাইছে বা মই জীৱনত বিভিন্ন ধৰণৰ বিভিন্ন উপহাৰ পাইছোঁ। কিন্তু মই যোৱাকালি এটা বিশেষ উপহাৰ পালোঁ, যিটো উপহাৰে মোক ভাবিবলৈ বাধ্য কৰালে বা মই অনুভৱ কৰিলোঁ যে এইটো সম্ভৱতঃ মই পোৱা জীৱনৰ শ্ৰেষ্ঠতম উপহাৰ। যোৱাকালি মই পোৱা সেই উপহাৰটোনো কি, সেই বিষয়ে আপোনালোকক অকণমান মই জনোৱাৰ বাবেই আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আচলতে ঘটনাটো এনেকুৱা, মই যোৱাকালি গোলাঘাটৰ মৰঙী অঞ্চলৰ থোৰামুখত মই এটা অনুষ্ঠানত এটা বক্তৃতা দিবলৈ গৈছিলোঁ আৰু সেই অনুষ্ঠানটো আয়োজন কৰিছিলে সদৌ টাই আহোম ছাত্ৰ সন্থাই। আৰু সেই অনুষ্ঠানটোত মই বিশেষ বক্তৃতা দিবলৈ যাওঁতে যোৱাৰ খবৰটো শুনি আশীতিপুৰ এজন ব্যক্তি, যিজন ব্যক্তিৰ নাম হ'ল প্ৰদীপ বুঢ়াগোহাঁই, আশীতিপুৰ এজন ব্যক্তিয়ে প্ৰায় 25 কিলোমিটাৰ চাইকেল কোবাই পেলাই তেওঁ মোক লগ কৰিবলৈ আহিছিল আৰু তেওঁ মোক কৈছিল যে মই আপোনাৰ নিয়মীয়া ফলোৱাৰ্ছ, আপোনাৰ ভিডিঅ'বিলাক মই চাই খুবেই বেছি ভাল পাওঁ, গতিকে আপুনি ইয়ালৈ আহিব বুলি গম পাই মই 25 কিলোমিটাৰ চাইকেল কোবাই আহিছোঁ, আহি আপোনাক লগ পাই আজি খুবেই ভাল লাগিল। আৰু তেখেতে কৈছে যে মই এটি উপহাৰ আপোনালৈ লৈ আহিছোঁ, আপুনি গ্ৰহণ কৰিব নে নকৰিব মই নাজানো, কিন্তু মই এইটো বৰ আন্তৰিকভাৱে আপোনালৈ উপহাৰটো লৈ আহিছোঁ। আৰু তেতিয়া মই তেওঁক লগ পাই খুবেই বেছি ভাল লাগিল আৰু তেওঁ যেতিয়া মোক উপহাৰটো আগবঢ়াই দিলে, সেই উপহাৰটো দেখি মই আচৰিত হ'লোঁ আৰু মই ঠাউকতে মই অনুভৱ কৰিলোঁ যে এয়া সম্ভৱতঃ মোৰ জীৱনৰ শ্ৰেষ্ঠতম উপহাৰ, যিটো উপহাৰে মোক ইমান আত্মসন্তুষ্টি দিব পাৰিছে। আপোনালোকে হয়তো জানিব খুজিছে যে উপহাৰটোনো কি আছিল। উপহাৰটো আচলতে আন একো নাই, উপহাৰটো হ'ল এইটো। এই উপহাৰটো মই তেতিয়াৰ পৰা খোলা নাই, যোৱাকালি মই ৰাখি থ'লোঁ আৰু আজি আপোনালোকৰ সন্মুখতে মই ইয়াত আনবক্স কৰিম বুলি মই ভাবিলোঁ। বহুতে বহু ধৰণৰ উপহাৰ পায়, বহু উপহাৰ ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ উপহাৰ পায়, উপহাৰ আনবক্স কৰি পেলাই আপোনালোকক দেখুৱাই, কিন্তু মই আজি মোৰ জীৱনৰ শ্ৰেষ্ঠতম উপহাৰটো আপোনালোকৰ আগত আনবক্স কৰি দেখাব খুজিছোঁ। আৰু মই ক'ব খুজিছোঁ, যদি এই ভিডিঅ'টো প্ৰদীপ বুঢ়াগোহাঁইদেৱে যদি চাই আছে তেতিয়াহ'লে তেখেতক মই পুনৰবাৰে ভিডিঅ'ৰ জৰিয়তে আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আপুনি মোক জীৱনৰ শ্ৰেষ্ঠতম উপহাৰটো যোৱাকালি মোক দিলে, মই সঁচাকৈ যথেষ্ট আত্মসন্তুষ্টি লাভ কৰিছোঁ। আহকচোন বাৰু উপহাৰটো কি হয় মই চাওঁ, আপোনালোকৰ সন্মুখতে আনবক্স কৰাৰ চেষ্টা কৰোঁ। সঁচাকৈ এনেকুৱা ধৰণৰ উপহাৰ মই পোৱা নাই, পাইছোঁ বিভিন্ন ধৰণৰ পাইছোঁ, কিন্তু মই এই উপহাৰটো পোৱাৰ কি কাৰণে মই আচৰিত হ'লোঁ সেই কথাটো মই আপোনালোকক জনাম। এয়া হ'ল এবিধ বিশেষ বনৰীয়া শাক, হয়তো আপোনালোকে সকলোৱে চিনি পাবও পাৰে। এইটো হ'ল এক বিশেষ বনৰীয়া শাক আৰু ইয়াক সৰ্বসাধাৰণতে কোৱা হয় লেহেতি। এয়া চাওক লেহেতি। আচ্ছা, এই লেহেতিৰ বিষয়ে মই এই উপহাৰটো ইমান বেছি ভাল পোৱাৰ কাৰণটো কি আপোনালোকে জানেনে? মই ইয়াত জনাই থ'ব খুজিছোঁ। তেওঁ যিজন আশীতিপুৰ ব্যক্তি, সেইজন ব্যক্তি 25 কিলোমিটাৰ চাইকেল কোবাই আহিছে আৰু অহাৰ আগতে তেওঁ ভাবিলে যে তেওঁ এটি মোলৈ উপহাৰ লৈ আহিব আৰু তেওঁ সেই উপহাৰটো নিৰ্বাচন কৰিবৰ কাৰণে পথাৰ এখনলৈ গ'ল। গৈ পেলাই তেওঁ ভাবিলে যে এই বিশেষ উপহাৰটো মই তেওঁলৈ লৈ যাওঁ। এই লেহেতিখিনি বুটলিলে তেওঁ মোলৈ। মোৰ এতিয়া আচৰিত হ'বলগীয়া কথাটো হৈছে তেওঁ কেনেকৈ বুজিব পাৰিলে যে তেওঁ পথাৰত থকা সেই লেহেতিকেইডাল মই ইমান আন্তৰিকতাৰে গ্ৰহণ কৰিব পাৰিম। সেইটো তেওঁ যে চিন্তা কৰি পালে, সেইটো তেওঁৰ একেবাৰে সাংঘাতিক কথা। তেখেতে আন বস্তু আনিব পাৰিলেহেঁতেন, কিন্তু এই লেহেতিকেইডাল মোলৈ লৈ আহিছে, কাৰণ ইয়াত তেখেতৰ খুব আত্মীয়তা সোমাই আছে। এই লেহেতিক ইংৰাজীত জনা যায় গছৱে, আৰু ইয়াক কিছুমানে অসমীয়াত তেলমৌ বা দুদলি বুলিও কয়, কিন্তু ইয়াৰ চাইণ্টিফিক নেমটো হ'ল স্প্লে নকলে জেলেনিকা। আৰু এই লেহেতি আমাৰ অসমৰ যিবিলাক সেমেকা অঞ্চল আছে এই বাৰিষা সময়ত ওলায় আৰু মানুহে ইয়াক খাদ্য হিচাপে গ্ৰহণ কৰে, কাৰণ ইয়াত বিভিন্ন ধৰণৰ স্বাস্থ্যকৰ উপাদান আছে আৰু ইয়াৰ সোৱাদ অনন্য। ইয়াৰ ওপৰত বৈজ্ঞানিক বিভিন্ন ধৰণৰ গৱেষণা হৈছে আৰু গৱেষণাৰ পৰা জনা যায় যে ইয়াত বিশেষ ধৰণৰ কিছুমান পদাৰ্থ পোৱা যায় আৰু সেই পদাৰ্থবিলাক, ৰাসায়নিক পদাৰ্থবিলাক আমাৰ স্বাস্থ্যকৰ, যথেষ্ট স্বাস্থ্যকৰ। আৰু ইয়াত পোৱা পদাৰ্থবিলাকৰ ভিতৰত অন্যতম হ'ল ইয়াত পোৱা যায় বিটা কেৰটিন, তাৰপিছত ইয়াত পোৱা যায় এছকৰ্বিক এচিড, তাৰপিছত ইয়াত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট পোৱা যায়, তাৰ উপৰিও ইয়াত পোৱা যায় প্ৰচুৰ পৰিমাণে এমিনো এচিড। এই যে মই ক'লোঁ বিটা কেৰটিন, এই বিটা কেৰটিন আমাৰ স্বাস্থ্যৰ কাৰণে বৰ উপকাৰী, কাৰণ বিটা কেৰটিনক আমাৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থা বা আমাৰ স্বাস্থ্যই কি কৰে, বিটা কেৰটিনক ভিটামিন এলৈ ৰূপান্তৰিত কৰে আৰু সেই ভিটামিন এ আমাৰ কাৰণে বিৰাটেই জৰুৰী। যিসকলৰ চকুৰ সমস্যা আছে তেওঁলোকক ভিটামিন এ প্ৰচুৰ পৰিমাণে প্ৰয়োজন হয়। ভিটামিন এ আমাৰ ছালৰ কাৰণেও জৰুৰী, আকৌ ভিটামিন এ আমাৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থা সক্ৰিয় কৰাৰ ক্ষেত্ৰতো যথেষ্ট সক্ৰিয় ভূমিকা কৰে। তাৰোপৰি ইয়াৰ যিটো এছকৰ্বিক এচিড, তাৰ পৰা আমি প্ৰচুৰ পৰিমাণে পাওঁ ভিটামিন চি। ভিটামিন চি আমাৰ দেহৰ কাৰণে বিৰাটেই প্ৰয়োজন। কটা চিঙা ঘাঁহ শুকাবৰ কাৰণে ভিটামিন চি লাগে। হাড়ত কেলছিয়াম প্ৰয়োজন হয়, সেই কেলছিয়াম শোষণ কৰিবৰ কাৰণে কিন্তু আপোনাক লাগিব ভিটামিন চি। তাৰোপৰি ভিটামিন চি আমাক যথেষ্ট ৰোগ প্ৰতিৰোধ ব্যৱস্থাটো সক্ৰিয় কৰে। তাৰোপৰি এমিনো এচিড ইয়াত প্ৰচুৰ পৰিমাণে পোৱা যায়। 1 গ্ৰাম এনেকুৱা ধৰণৰ লেহেতিত
প্ৰায় 23 মিলিগ্ৰাম আপোনাৰ এমিনো এচিড পোৱা যায় বুলি জনা যায়। তাৰোপৰি ইয়াত আছে প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট, যি এণ্টিঅক্সিডেণ্টে আমাক ৰোগ প্ৰতিৰোধ ব্যৱস্থা সক্ৰিয় কৰাৰ উপৰিও আমাৰ যে এই যে আমাৰ দুৰাৰোগ্য ৰোগ হয়, দুৰাৰোগ্য ৰোগ আমাৰ ফ্ৰী ৰেডিকেলছৰ কাৰণে হয়, সেই ফ্ৰী ৰেডিকেলছবিলাক দেহৰ পৰা বাহিৰলৈ ওলাই পঠোৱাৰ কামটো এণ্টিঅক্সিডেণ্টে কৰে। গতিকে এণ্টিঅক্সিডেণ্ট ইয়াত প্ৰচুৰ পৰিমাণে আছে। তাৰোপৰি সোৱাদ লগা, এই গতিকে আমি সহজতে পাওঁ। গতিকে এই বস্তুটো আমি পালেই আমি খোৱাৰ অভ্যাস কৰিব পাৰোঁ। কিন্তু আজিৰ মোৰ ভিডিঅ'টোৰ কথাটো আছিল যে মই জীৱনত পোৱা শ্ৰেষ্ঠতম উপহাৰ এই লেহেটিক মই খুব সুন্দৰভাৱে খুব সন্মানেৰে মই ইয়াক গ্ৰহণ কৰিছোঁ, কাৰণ ই স্বাস্থ্যকৰ, মই খাই ভাল পাওঁ। আৰু সেই যে বিশেষ আশীতিপৰ ব্যক্তিজনে ভাবি পালে যে এই বস্তুটো মোক উপহাৰ হিচাপে দিলে মই খুবেই বেছি ভাল পাম, কাৰণ তেওঁ শ্ৰম কৰি তেওঁ খুব আত্মীয়তাৰে ইমান দূৰৰ পৰা তেওঁ মোৰ বাবে এই লেহেটিকেইডাল পেকেট কৰি পেলাই লৈ আহিছে এজন অচিনাকি মানুহে, মই কোনোদিন লগ নোপোৱা মানুহে। আপোনালোকে হয়তো ভাবিব পাৰে এই লেহেটিকেইডালনো মোৰ জীৱনৰ শ্ৰেষ্ঠতম উপহাৰ হ'ব পাৰেনে? সঁচাকৈ পাৰে। মই সঁচাকৈ শ্ৰেষ্ঠতম উপহাৰ বুলি এইকাৰণেই কৈছোঁ, কাৰণ এই উপহাৰটোত সোমাই আছিল এজন চহা লোকৰ, এজন আশীতিপৰ ব্যক্তিৰ, চহা লোকৰ সহজ সৰল মনৰ গ্ৰাম্য আত্মীয়তা, যিটো মোৰ অতিকৈ প্ৰিয়। নমস্কাৰ।